চকুৰ পানী হৈছে সকলোতকৈ মূল্যৱান পানী। কাৰণ কিয় জানে, পৃথিৱীত বহুত ধৰণৰ পানী থাকিলেও একমাত্ৰ চকুৰ পানীয়ে বুজাব পাৰে কাৰোবাক হেৰুওৱাৰ কষ্ট। নিজৰ একান্ত কথাবোৰ নিজৰ মাজতে ৰাখিব লাগে। কাৰণ ভৰসাৰ হাত যিমানেই বিশ্বস্ত নহওক কিয়, স্বাৰ্থৰ আঘাত লাগিলে ৰূপ সলাবলৈ অলপো সময় নালাগে। বেছি ভদ্ৰ নহ'ব, কাৰণ এই যুগত ভদ্ৰতাক মানুহে দুৰ্বলতা বুলি ভাবে। সেয়েহে পৰিস্থিতি অনুযায়ী ৰিয়েক্ট কৰাটো সকলোতকৈ ভাল পন্থা। যেতিয়া আপুনি বুজিব পাৰিব ভগৱানৰ বাহিৰে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটো বুজিব লাগিব ভগৱানক পালে আপোনাক আৰু একোৰে দৰকাৰ নাই। আনক দোষ দি বাচি থকাতকৈ দুখ লৈ বাচি থকাটো বেছি উত্তম। কাৰণ নিজৰ কষ্টৰ বাবে আনৰ ওচৰত উত্তৰ দিব নালাগিব। কিন্তু আনক কষ্ট দিলে ওৰে জীৱন তেওঁৰ অভিশাপ মূৰত লৈ চলি থাকিব লাগিব। জীৱনত এটা পৰ্যায়ত আহি বুজিব পাৰিব সকলোতকৈ ভাল মুহূৰ্তবোৰ আপুনি বহুত আগতেই পাৰ কৰি গুচি আহিছে। আনক পৰিৱৰ্তন কৰাটো প্ৰায় অসম্ভৱ। সেয়ে নিজকে পৰিৱৰ্তন কৰি লোৱাটো বুদ্ধিমানৰ কাম। কোনজন মানুহ তোমাৰ বাবে সঠিক সেইটো বুজিবৰ বাবে অভিজ্ঞতাৰ দৰকাৰ, আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনত ভুল মানুহ এজন অহাটো দৰকাৰ। এনেকুৱা হৃদয় তৈয়াৰ কৰা যিটো কোনেও কেতিয়াও ভাঙিব নোৱাৰে। এনেকুৱা হাঁহি তৈয়াৰ কৰা যিটো কেতিয়াও কষ্টৰ কাৰণ নহয়। এনেকুৱা সম্পৰ্ক তৈয়াৰী কৰা যিটো কেতিয়াও শেষ নহ'ব। আৰু এনেকুৱা এটা হাত ধৰা যিটোৱে কেতিয়াও এৰি নিদিব।